কালি গুজৰাটে দেলহিক পৰাস্ত নাই কৰা, কালি দেলহিয়ে দেলহিক পৰাস্ত কৰিছে। কাৰণ কিয়নো আপোনাক যেতিয়া লাষ্ট অভাৰত 13টা বলত 13 ৰান লাগে আৰু লাষ্টত 2টা বলত 2 ৰান লাগে, আপুনি যেতিয়া ষ্ট্ৰাইকত থাকে আৰু আপোনাৰ প্ৰথমটো বলতে আপুনি বেটত ক্লিক কৰাৰ পিছত আপুনি ৰানটো ধুনীয়াকৈ ল'ব পাৰে, কিন্তু আপুনি কি কৰিছে, ৰানটো নাই লোৱা, আপুনি ছেকেণ্ডটোত ডাঙৰ শ্বট মাৰিবলৈ ৰখি আছে আৰু ছেকেণ্ডটো বলত আপুনি বিট হৈ গৈছে। চ' আপোনাৰ এইটো মূৰ্খামিৰ কাৰণে আপুনি খেলখন কালি হাৰিছে। চ' কালি সম্পূৰ্ণ দেলহিৰ মূৰ্খামিৰ কাৰণে কালি দেলহিয়ে গোটেই খেলখন হাৰিছে। বহুতে কৈছে ফিক্সিং কিবা হৈছে, কালি সম্পূৰ্ণ দেলহিয়ে জিকিব পাৰে, জিকা খেলখনত তেওঁলোকে সম্পূৰ্ণ গুজৰাটৰ হাতত দি দিছে খেলখন, নিজে ইচ্ছামতে হাৰিছে, অৰ্থাৎ ফিক্সিং কৰিছে। চ' মই সেইবোৰ নাজানো, মই এটাই জানো কালি দেলহিয়ে নিজৰ মূৰ্খামি কৰিছে, যাৰ কাৰণে কালি দেলহিয়ে খেলখনত পৰাস্ত হ'বলগীয়া হ'ল। আচলতে কালি গোটেই খেলখন বিশেষকৈ পিছৰ ইনিংছটো এনেকুৱা হৈছে, এক অভাৰ যদি দেলহিৰ পক্ষত, এক অভাৰ আপোনাৰ গুজৰাটৰ পক্ষত এনেকুৱাই হৈ গৈছে। আৰু লাষ্টৰ অভাৰলৈ দেলহিক প্ৰয়োজন হৈছে মাত্ৰ 13 ৰান। ক্ৰিজত আছে বিপ্ৰজ আৰু ডেভিড মিলাৰ সম্পূৰ্ণ ফৰ্মত আছে কালি, আৰু বিপ্ৰজৰ ষ্ট্ৰাইকত আছে প্ৰথমটো বলত তেওঁ এটা 4 সংগ্ৰহ কৰিছে আৰু 5টা বলত লাগিছে 9 ৰান, আৰু 5টা বলত 9 ৰান থকা অৱস্থাত তাৰপিছৰ বলটোত বিপ্ৰজ আউট হৈ গৈছে আৰু 4টা বলত লাগে 9 ৰান। তাৰপিছত আহিছে কুলদীপে 1 ৰান লৈ পেলাই ডেভিড মিলাক দিছে। তাৰপিছত লাগিছে 3টা বলত 8 ৰান, 3টা বলত 8 ৰান লগা অৱস্থাত ডেভিড মিলাৰ এটা বহুত ধুনীয়া শ্বট খেলি পেলাই 6 মাৰি পেলাই ৰানটো কৰিলে 2টা বলত 2 ৰান। তো তেতিয়া এনেকুৱা লাগিছিলে অনায়াসে চুটকিত আজি জিকি যাব দেলহি ডেয়াৰডেভিলছ, কিন্তু তেনেকুৱা অৱস্থাত দেলহি কেপিটেল, আৰু তেনেকুৱা অৱস্থাত প্ৰসিদ্ধ কৃষ্ণাই কৰা বলটোত 1 ৰান ধুনীয়াকৈ ল'ব পৰা স্বত্তেও ডেভিড মিলাই কি কৰিছে, 1 ৰান ল'বলৈ মানা কৰিছে কুলদীপক, আৰু লাষ্টৰ বলটোত লাগে 1টা বলত 2 ৰান, আৰু লাষ্টৰ বলটো প্ৰসিদ্ধ কৃষ্ণাই বিট কৰি দিলে ডেভিড মিলাক, আৰু ৰান ল'বলৈ গৈ পেলাই ৰান আউট হ'ল ডেভিড মিলাক। অৰ্থাৎ গোটেই খেলখন এনেকুৱা ধৰণে গুচি গ'ল নহয়, যিখন খেল কোনো ভবাই নাছিলে যে এই খেলখন এনেকুৱালৈ যাব বুলি, আৰু লাষ্টত গৈ ডেয়াৰডেভিলছে পৰাস্ত বৰণ স্বীকাৰ কৰিলে। প্ৰতিবাৰ ডেয়াৰডেভিলছ বুলি আহি থাকে দেলহি কেপিটেলছে। চ' খেলখন চাইতো ভাল লাগিলে, কিন্তু খেলখন চাই মনত বেয়া লাগিলে এইটো কাৰণে যে যিটো ৰান ল'ব পাৰি পেলাই 1 ৰান লৈ এটলিষ্ট খেলখন ড্ৰ কৰিব পাৰি। জিকা হোৱাটো পিছৰ কথা, এজন বেটছমেনৰ প্ৰধান দায়িত্ব থাকে খেলখন ড্ৰ কৰা, কিন্তু কালি ডেভিড মিলাই কি কৰিলে, খেলখন ড্ৰ কৰিবলৈ নাচাই পেলাই লাষ্টৰ বলত এটা ডাঙৰ শ্বট মাৰিবলৈ গৈ পেলাই নিজৰ মূৰ্খামিৰ কাৰণে গোটেই খেলখন গুজৰাটৰ হাতত গতাই দিলে। চ' এনেকুৱা মূৰ্খামি কৰিলে গোটেই খেলখন, এখন খেল যোৱা মানে IPLত এটা মানে পিছৰ পৰ্যায়লৈ যাবলৈ বহুত দিগদাৰ হৈ যায়। চ' সেইকাৰণে কালি গোটেই খেলখনত দেলহি কেপিটেলছৰ এইবাৰে নহয় প্ৰতিবাৰে দেলহি কেপিটেলে এনেকুৱা বহুত মূৰ্খামি কাম কৰে। মুম্বাইৰ লগত 3বাৰ ৰান আউট হোৱা বা তেনেকুৱা ধৰণৰ বহুত মূৰ্খামি কাম কৰে, যি মূৰ্খামিৰ কাৰণে দেলহি কেপিটেলে কিছুমান আগৰ বেটছমেনখিনিয়ে সজাই থৈ যোৱাৰ পিছতো সেই ফল মূলখিনি তেওঁলোকে খাব নোৱাৰে। চ' দেলহি কেপিটেলটো পুৰণা নিয়ম, সেইটো কাৰণে হয়তো দেলহি কেপিটেলছ এটা ডাঙৰ টীম এতিয়ালৈকে হ'ব পৰা নাই। চ' দেলহি কেপিটেলছৰ এই সৰু ভুলবোৰৰ কাৰণে